ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰম্ভ কৰিব লৈছোঁ 2019 বৰ্ষৰ বছৰীয়া পৰীক্ষাৰ সাধাৰণ জ্ঞানৰ চতুৰ্থ শ্ৰেণীৰ প্ৰশ্ন কাকতখনৰ এটি চমু আলোচনা। তো তেতিয়াহ'লে পলম নকৰি আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটো হৈছে শিশু শিক্ষা সমিতি অসমৰ বৰ্তমান সভাপতিগৰাকীৰ নাম কি? উত্তৰ হ'ব ডক্টৰ নিৰ্মল বৰুৱা। 2 নম্বৰ প্ৰশ্নটো 2019 চনৰ মৰণোত্তৰভাৱে ভাৰত ৰত্ন পোৱা অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? ডক্টৰ ভূপেন হাজৰিকা প্ৰয়াত। শিক্ষক দিৱস কেতিয়া পালন কৰা হয়? 5 ছেপ্টেম্বৰত। মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? 2 অক্টোবৰ 1869। অসমৰ এবিধ ৰপ্তানি কৰা বস্তুৰ নাম কোৱা? চাহপাত। এতিয়া এইখিনি আমাক মিলাই দিব দিছে ক অংশৰ লগত খ অংশ। শংকৰদেৱ হ'ব জগতগুৰু বা মহাপুৰুষ। বিষ্ণু ৰাভা কলাগুৰু। ফণী শৰ্মা নটসূৰ্য। জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰ। ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ। তেতিয়াহ'লে ইয়াৰ পিছৰ প্ৰশ্নকেইটাও চাই লওঁ। পিছৰ প্ৰশ্ন প্ৰথমটো আছে দুবিধ কৃষিজাত বস্তুৰ নাম কোৱা? ধান আৰু মাহ। ৰামচন্দ্ৰৰ মাক আৰু দেউতাকৰ নাম কি আছিল? মাকৰ নাম আছিল কৌশল্যা আৰু দেউতাকৰ নাম আছিল ৰজা দশৰথ। স্বাস্থ্য ভালে ৰখা 2টা নিয়ম কোৱা? নিয়ম 1 নম্বৰ হৈছে নিয়মীয়াকৈ ব্যায়াম কৰা। 2 নম্বৰ দৈনিক গা ধোৱা। 4 বেদ কি কি? সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ আৰু ঋগ্বেদ। মই ঋগ্বেদৰ পৰা ক'ব পাৰা ঋগ, সাম, যজু আৰু অথৰ্ববেদ। শিশু শিক্ষা সমিতি অসমৰ মুখ্য কাৰ্যালয় ক'ত আৰু তোমাৰ নিকেতনখন কোন সংকুলৰ অন্তৰ্গত? শিশু শিক্ষা সমিতি অসমৰ মুখ্য কাৰ্যালয় অৱস্থিত প্ৰশান্ত পথ গুৱাহাটীত। আৰু আমাৰ নিকেতনখন যিহেতু গুৱাহাটীতে আছে সেইকাৰণে এইখন গুৱাহাটী সংকুলৰ অন্তৰ্গত, কিন্তু বেলেগ নিকেতন আন নিকেতন হ'লে আন সংকুলো হ'ব পাৰে। অসমৰ 2খন প্ৰধান নদীৰ নাম বৰাক আৰু ব্ৰহ্মপুত্ৰ। 2গৰাকী ভাৰতীয় বিজ্ঞানীৰ নাম ছাৰ জগদীশ চন্দ্ৰ বসু আৰু চন্দ্ৰশেখৰ ভেংকটৰমন। এগৰাকী শংকৰদেৱ বঁটা বিজয়ী ব্যক্তিৰ নাম মহেশ্বৰ নেওগ। গতিকে মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ যিখিনি আমাৰ আলোচনা আছিল এই আলোচনাখিনি ইমানতে শেষ হ'ল। আশা কৰিছোঁ এই প্ৰশ্ন কাকতৰ আলোচনাই তোমালোকক পৰীক্ষাত কিছু সহায় কৰিব। সেইকাৰণে এই প্ৰশ্ন কাকতৰ আলোচনাখিনি তোমালোকলৈ আগবঢ়ালোঁ। চেনেলটোলৈ আজি পোনপ্ৰথমবাৰৰ পৰা আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তেতিয়াহ'লে আজিলৈ নমস্কাৰ।